হেল্ল' নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। আমি ইতিমধ্যে কৈ আহিছিলোঁ যে অসম টেট 2021 হ'বলৈ গৈ আছে। সেইটো কথা ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে। তাৰ বাবে আমি LPৰ যিটো যোৱাবাৰৰ চিলেবাছ 2019ৰ চিলেবাছ তাৰে এটা টপিক মানে শংকৰদেৱৰ বিষয়ে আমি আলোচনা কৰিবলৈ আজি গৈ আছোঁ। ভিডিঅ'টো ভালকৈ চাব। শংকৰদেৱৰ বিষয়ে আমাৰ সকলোৱে প্ৰায় জানে কম বেছি পৰিমাণে, কিন্তু তাৰ কিছু ইম্পৰ্টেণ্ট বেছি ইম্পৰ্টেঞ্চ পইণ্ট কিছুমান আছে, সেইখিনি আমি ভালকৈ আলোচনা কৰিম। গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্ল দশমী তিথিত আৰু বৰদোৱাৰ আলিপুখুৰী গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু তেওঁৰ মাতৃৰ নাম আছিল সত্যসন্ধা। তেখেতৰ ভায়েকৰ নাম আছিল বনগয়াৰীগিৰি আৰু ৰামৰায় বা জগতানন্দ। পিতৃ মাতৃক সৰুতে হেৰুৱাৰ পিছত বুঢ়ীমাক খেৰসুতিয়ে লালন পালন কৰে তেখেতক, আৰু তেওঁ প্ৰথমতে মহেন্দ্ৰ কন্দলীৰ তলত অধ্যয়ন কৰিছিল আৰু অকাৰ উকাৰ নোহোৱাকৈ ঈশ্বৰ বন্দনাৰ ৰচনাৰ বাবে কন্দলীৰ পৰা দেৱ উপাধি লাভ কৰে। তেওঁ হৰিবৰ গিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰায় আৰু মনু নামৰ কন্যা সন্তান এটি জন্ম দি সূৰ্যৱতীয়ে মৃত্যুমুখত পৰে। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল এক শৰণ নাম ধৰ্ম। তেওঁৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ আৰু তেওঁ ছকুৰি বৰগীত ৰচনা কৰে যদিও 35টাহে বৰ্তমান উদ্ধাৰ হৈছে বা উপলব্ধ আছে। এইবাৰ আমি কথা পাতিম শংকৰদেৱৰ ৰচনাৱলীৰ ওপৰত আৰু বিভিন্ন যোৱাবাৰ যিটো প্ৰশ্ন আহিছিল তাৰ লগত কেনেকুৱা ধৰণৰ এইবাৰ প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত আমি কথা পাতিম শেষত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। প্ৰথমতে হ'ল কাব্য। কাব্যকেইখন হ'ল হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। আৰু ভক্তিদত্ত প্ৰকাশক গ্ৰন্থ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন। আৰু অনুবাদমূলক হ'ল ভাগৱতৰ 1ম, 2য়, 6ষ্ঠ, 8ম, 10ম আৰু 11 নম্বৰ 12 স্কন্ধ আৰু উত্তৰাখণ্ড ৰামায়ণ এইকেইখন তেওঁ অনুবাদ কৰিছিল। আৰু অংকীয়ানাট হ'ল পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। গীত হ'ল বৰগীত, ভটিমা, প্ৰত্যয় আৰু চপয়। আৰু নাম প্ৰসংগমূলক হ'ল কীৰ্তন আৰু গুণমালা। এইবাৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মই দাঙি ধৰিছোঁ, কাৰণ একেবাৰে চিধা কুৱেশ্যন হয়তো নাহিব, অকণমান টাফ হ'ব কুৱেশ্যন পেপাৰ। যোৱাবাৰটো টাফ হৈছিল। এতিয়া প্ৰথমটো হ'ল হৰিচন্দ্ৰ উপাখ্যান হ'ল শংকৰদেৱৰ প্ৰথমখন কাব্য ৰচনা, মানে হৰিচন্দ্ৰ উপাখ্যান। আৰু এই কাব্যৰ মূল মাৰ্কাণ্ডে পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ পৰা লোৱা হৈছে। আৰু ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ প্ৰথম 3টা অধ্যায়ৰ বিৱৰণক ভিত্তি কৰি অজামিল উপাখ্যান ৰচনা কৰা হৈছে। ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ প্ৰথম 3টা অধ্যায়ৰ বিৱৰণ ভিত্তি কৰি অজামিল উপাখ্যানখন ৰচনা কৰা হৈছিল। বালিচলনা উপাখ্যান ভাগৱতৰ 8ম স্কন্ধৰ, এইটো পিছৰ হ'ব, পিছৰ কেইটা অধ্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তাৰমানে বালিচলন যিখন আছে, বালিচলন উপাখ্যান সেইখন ভাগৱতৰ 8ম স্কন্ধৰ পিছৰ কেইটা অধ্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। কুৰুক্ষেত্ৰ ভাগৱতৰ 10ম স্কন্ধৰ 82ৰ পৰা 85 মধ্যৰ ওপৰত ৰচিত। কুৰুক্ষেত্ৰখন 82ৰ পৰা 85 মধ্যৰ ওপৰত ৰচিত। আৰু কীৰ্তনত 27টা খণ্ড আছে, এইটো মনত ৰাখিব। কীৰ্তনত 27টা খণ্ড আছে। আৰু গুণমালাত 6 আখৰীয় গুণমালাখন 6 আখৰীয় কুসুমমালা ছন্দৰ দ্বাৰা ৰচিত। 6 আখৰীয় মানে 6টা খণ্ড আৰু 333টা পদ এই গুণমালাত আছে। আৰু এই গুণমালাখন তেওঁ নৰনাৰায়ণক উপহাৰ হিচাপে দিছিল। আৰু গুণমালাখন অতি এখন চুটি পুথি, অতি চুটি, আৰু তেওঁ এইখন নৰনাৰায়ণক উপহাৰ হিচাপে দিছিল। ইয়াৰ মাজতে এটা কথা মন কৰিব, খ্ৰীষ্টীয় 1545 পৰা 46 চনত যেতিয়া কোচ ৰজা চিলাৰায় দেৱানৰ আহোম ৰাজ্য আক্ৰমণৰ সময়ত শংকৰদেৱ আৰু ভূঞাসকল আপাৰ অসমৰ পৰা নামনি অসমলৈ মানে গুচি আহিছিল সেই সময়ত। আৰু তেতিয়া বৰপেটাৰ পাটবাউসীত নিগাজিকৈ থাকিবলৈ লৈছিল। আৰু পাৰিজাত হৰণ নাটখনৰ মূল হ'ল হৰিবংশ আৰু ভাগৱত পুৰাণ। আৰু ৰাম বিজয় নাটৰ মূল ৰামায়ণৰ আদিকাণ্ড। আৰু কালিয়া দমন আৰু পত্নীপ্ৰসাদৰ ঘটনা ভাগৱতৰ 10ম স্কন্ধৰ পৰা সংগ্ৰহ কৰা। কালিয়া দমন আৰু পত্নীপ্ৰসাদৰ ঘটনা ভাগৱতৰ 10ম স্কন্ধৰ পৰা সংগ্ৰহ কৰা। এই গোটেইকেইটাই ইম্পৰ্টেণ্ট, আপোনালোকে এইখিনি গোটেই
লিখি ল'ব বহীত এনেকৈ চালে হয়তো মনত নাথাকিব বহীত লিখি ল'ব এই গোটেইকেইটা হ'ল ইম্পৰ্টেণ্ট আৰু ৰাম বিজয় হ'ল শংকৰদেৱৰ একেবাৰে শেষৰ ৰচনাখন ৰাম বিজয় যিখন একেবাৰে শেষত ৰচনা কৰিছিল সেইখন হ'ল ৰাম বিজয় শংকৰদেৱৰ সাহিত্য জীৱনক তিনিটা স্তৰত ভাগ কৰিব পাৰি এক নম্বৰ হ'ল বৰদোৱাত বাস কৰা কাল 2 নম্বৰ হ'ল গাংমৌ ধোৱাহাট বেলগুৰিত বাস কৰা কাল আৰু 3 নম্বৰ হ'ল পাটবাউসী আৰু কোচবিহাৰত কটোৱা সময়খিনি বা সেইখিনি কাল যদি ভিডিঅ'টো চাই আছে লাইক কৰিবলৈ প্লিজ নাপাহৰিব মই শেষত আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা এটা দি আছোঁ আৰু আমাৰ এতিয়া হ'ল ৰাম বিজয় নাটৰ ৰচনাকাল আছিল 1490 এইটো মনত ৰাখিব ৰাম বিজয় নাট কেতিয়া ৰচনা হৈছিল আৰু তেখেতৰ মৃত্যু হয় শংকৰদেৱৰ মৃত্যু হয় 1568 খ্ৰীষ্টাব্দত 119 বছৰ বয়সত কোচবিহাৰত যোৱাবাৰ এইটো প্ৰশ্ন হৈছিল 2019ত বৰগীতক কোনজন পণ্ডিতে নোবেল নাম্বাৰ বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাণীকান্ত কাকতি কিন্তু এইবাৰ কোনকেইটা আহিব পাৰে যোৱাবাৰ যেতুকে এইটো আহিছিল এনেকুৱাই ঠিক এইবাৰ কোনকেইটা আহিব পাৰে তাক আমি চাই লওঁ হাওক আৰু এইবাৰ এনেকুৱা ধৰণৰ আহিব পাৰে যোৱাবাৰটো ক'লোৱে বৰগীতক বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰ বুলি কৈছে আৰু তাৰপিছত অসমীয়া ভাষা সাহিত্যৰ পণ্ডিত কালিৰাম মেধিয়ে দ্য গ্ৰেট ছং অৰ ছং ক্লেষ্টেল বুলি বৰ্ণনা কৰিছে আৰু দেৱেন্দ্ৰনাথ বৰুৱাই হোলী ছং বুলি কৈছে সাহিত্য আলোচক মহেশ্বৰ নেওগে বৰগীতসমূহক অসমৰ ক্লাছিকেল সংগীত বুলি অভিহিত কৰিছে আকৌ ৰাজমোহন নাথে বৰগীতক ক্লাছিকেল ছং আৰু ঘোষাক নোবেল নাম্বাৰ বুলি কৈছে এইকেইটা বিশেষকৈ ইম্পৰ্টেণ্ট কাৰণ যোৱাবাৰ ইয়াৰে এটা আহিছিল হয়তো এইবাৰ আন এটা আহিব পাৰে গতিকে বন্ধুসকল যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে লাইক কৰিবলৈ প্লিজ নাপাহৰিব চেনেলটোত যদি আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক লগতে যিটো আমাৰ ঘণ্টা বটনটো আছে তাত প্ৰেছ কৰক অল কৰি থৈ দিয়ক নটিফিকেশ্যনটো যাতে মোৰ ভিডিঅ'বিলাক পাই থাকে মই এনেকুৱা ধৰণৰ অসম টেটৰ বাবে আপোনালোকৰ সহায় হোৱাকৈ বিভিন্ন ভিডিঅ' মই সদায় ডেইলি আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে বাই বাই